নমস্কাৰ and welcome to my YouTube channel NKB5668 সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ'ৰ টপিক হৈছে ভেৰিফিকেশন অফ ড্ৰপবক্স ষ্টুডেন্টস ইন UDISE 2024-25 তো UDISEৰ ড্ৰপবক্সত থকা ছাত্ৰ-ছাত্ৰী ষ্টেটাছসমূহ কেনেকৈ আপডেট কৰিব লাগে স্কুল লেভেলত কেনে ধৰণে আপডেট কৰা হ'ব বা স্কুল লেভেলত কেনে ধৰণে আপডেট কৰিব পাৰি সেই বিষয়ে জনাবৰ কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াইছে ইতিমধ্যে এসএস অফিসৰ পৰা এখন লেটাৰ ইছ্যু হৈছে ৰিগাৰ্ডিং ড্ৰপবক্স ষ্টুডেন্ট ষ্টেটাছ আপডেট ইয়াত দিছে সাবজেক্ট ভেৰিফিকেশন অফ ড্ৰপবক্স ষ্টুডেন্ট ইন UDISE 2024-25 Sir Madam, this is to inform you that there are 6,297 number of students are lying in Dropbox due to progression in 2023-24 and which are neither imported nor marked as status of students in UDISE 2024-25. The district-wise numbers and list of such students as on 29/10/2024 are attached herewith. You are hereby requested to circulate this list of Dropbox students to the concerned school through CRCC so that the head teacher to identify the students and mention the status as per option available in UDISE Plus as imported, migrated, other mode of study, dropout, duplicate, wrong entry or date against the students list and submit to the undersigned by 12/11/2024 without fail. The status of students identified by the head teachers of school must be collected by CRCC and will submit to block. Block will compile the list and submit to the district before updating into UDISE portal. It is to be mentioned that the identified of these Dropbox students is very crucial and it should be cleaned with proper justification. This is for kind of information and necessary action. তো ইতিমধ্যে আপোনালোকে গমে পালে যে ড্ৰপবক্সত যি ষ্টুডেন্ট এতিয়াও আছে সেই ষ্টুডেন্টসমূহ যেটিকে ইম্পোর্ট কৰা হোৱা নাই তো সেইখিনি ষ্টুডেন্ট হয়তো ইম্পোর্ট কৰিব লাগিব অন্যথা ষ্টুডেন্টসমূহৰ যেটো ষ্টেটাছ আছে ষ্টেটাছসমূহ ইম্পোর্টেড মাইগ্ৰেটেড আদাৰ মোড অফ ষ্টাডি ড্ৰপ আউট ডুপ্লিকেট অৰ ৰং এন্ট্ৰি অৰ ডেট এইকেইটা অপচন দিব লাগিব তো মোৰ এনেকুৱা ইনফৰমেটিভ ভিডিঅ' মাৰি থাকিব গতিকে ইনফৰমেটিভ ভিডিঅ' মই পাই থাকিবৰ কাৰণে মোৰ NKB5668 চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাপাহিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এতিয়া আপোনালোকে জানে যে লগইন কেনে কৰিব লাগে তো লগইন ফৰ অল মডিউলছত গৈ পেলাই আপোনালোকে যেতিকে ষ্টুডেন্ট মডিউলত ষ্টেটটো সিলেক্ট কৰিব ইয়াৰ পিছত জাস্ট গ্লোত ক্লিক কৰিব ইয়াৰ পিছত ইউজাৰ আইডি পাসওয়াৰ্ড আৰু ক্যাপচা টাইপ কৰি পেলাই লগইন কৰিব পাৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে যে কাৰেন্ট একাডেমিক ইয়াৰ 2024-25 ইয়াতে ক্লিক কৰি দিলে হ'ল ইয়াৰ পিছত আপোনাৰ স্ক্ৰিনখন দেখিবলৈ পাব ইয়াৰ পিছত যেতিয়া আপোনালোকে লেফট মেনুত আপোনালোকে চেক কৰিব তাত লিষ্ট অফ অল ষ্টুডেন্টস ইয়াত দেখিছে ইয়াতে যে লিষ্ট অফ অল ষ্টুডেন্টস যেতিয়া ক্লিক কৰিব তাৰ পিছত ইয়াতে আপোনালোকে এক্টিভ ষ্টুডেন্টস ড্ৰপবক্স ষ্টুডেন্টস ইনএক্টিভ ষ্টুডেন্টস এক্টিভ ষ্টুডেন্টস এই লিষ্টখন দেখিবলৈ পাইছে ইয়াতে ড্ৰপবক্স ষ্টুডেন্টছত ক্লিক কৰিলে হ'ল ড্ৰপবক্স ষ্টুডেন্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে ড্ৰপবক্সত যিমান ষ্টুডেন্ট আছে সেইখিনি ইয়াতে আপোনালোকে দেখিবলৈ পাব ইয়াৰ পিছত আপোনালোকে যেতিয়া ষ্টেটাছসমূহ আপডেট কৰিবলৈ যাব ষ্টেটাছ আপডেট কৰিবলৈ যাওঁতে ইয়াতে যেটো চেক বক্স আছে এই চেক বক্সটো প্ৰথমতে ক্লিক কৰি ল'ব লাগিব তাৰ পিছত ইয়াতে আপোনালোকে সাব ষ্টেটাছ দিব লাগিব ইয়াত এই মেনুখনত আপোনালোকে সাব ষ্টেটাছ দিব পাৰিব ড্ৰপ ডাউন লিষ্ট আছে ড্ৰপ ডাউন লিষ্টৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব সাব ষ্টেটাছ তাৰ পিছত সেই সাব ষ্টেটাছৰ এগেইনষ্টত ৰিমাৰ্কছ যেটো ড্ৰপ ডাউন লিষ্ট আছে ৰিমাৰ্কছ ড্ৰপ ডাউন লিষ্টৰ পৰা এটা অপচন আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে আপডেট অপচনটোত ক্লিক কৰিব লাগিব তো প্ৰথমতে আমি চাওঁ হক সাব ষ্টেটাছ লিষ্টত কি অপচন আছে তো ফাৰ্স্ট অপচনটো আছে মুভ টু আদাৰ মোড অফ ষ্টাডি নেক্সট আছে মাৰ্ক ড্ৰপ আউট নেক্সট অপচন আছে ডিউ টু প্ৰগ্ৰেছন অফ TC ইয়াৰ পিছত মাইগ্ৰেটেড টু আদাৰ ৰিজন আৰু লাষ্টত আছে মাৰ্ক ইনএক্টিভ যদি আমি মুভ টু আদাৰ মোড অফ ষ্টাডি সিলেক্ট কৰো তেতিয়া হলে আমি নেক্সট যেটো ৰিমাৰ্কছ অপচনটো আমি চেক কৰিম তেতিয়া তাত এটা অপচন আছে এই অপচনটো হৈছে গান ফৰ ষ্টাডি
in open schooling or unrecognized school. তাৰ মানে যদি আপোনাক ফাৰ্স্ট অপচনটো সিলেক্ট কৰে তেতিয়া হলে আপোনাক ইয়াতে গান ফৰ open schooling দিব লাগিব এই অপচনটো দিব লাগিব বা unrecognized school যেটো অপচন আছে এই অপচনটোকে আপোনাকে দিব লাগিব তো ইয়াৰ পিছত নেক্সট অপচনটো আছে mark dropout এইখিনি মই কথা এটা কৈ দিওঁ ইয়াত যেটো অপচন দিছে move to other mode of study actually এটো এনেকুৱা হ'ব পাৰে যেতিয়া ষ্টুডেন্ট এটা UDISE কোড থকা স্কুলত পঢ়ি আছে আৰু তেওঁলোকে এখন UDISE কোড নথকা স্কুল বা কোনবা এখন প্ৰাইভেট স্কুলত গৈছে যাৰ UDISE নাই বা বেলেগ স্কুলত গৈছে তেতিয়া এই অপচনটো দিব পাৰিব নেক্সট অপচনটো আছে আপোনালোকে দেখিছে mark dropout তো এই অপচনটো যেটা সিলেক্ট কৰিব এই অপচনটো সিলেক্ট কৰাৰ পিছত ইয়াতে ৰিমাৰ্কছত আপোনালোকে কেইবাটা অপচন আছে এই অপচন কেইটাৰ ভিতৰত হৈছে orphan transportation difficulties economic reason student absent since many days other reasons or employment ইয়াতে যেটো এপ্লিকেবল হ'ব এই অপচনটো ইয়াত দিব লাগিব ইয়াতে আপোনালোকে দেখিছে orphan মানে যদি লৰাছলিৰ মাক দেউতা নাথাকে ট্ৰান্সপোৰ্টেশন ডিফিকাল্টিজ তেওঁলোকৰ যদি অহা যোৱা যাতায়াতৰ ডিফিকাল্টিজৰ কাৰণে ড্ৰপ আউট হৈছে সেইটো অপচন দিব লাগিব ইকোনমিক ৰিজন যদি তেওঁলোকৰ ফাইনান্সিয়ালি প্ৰবলেম আছে কাৰণে তেওঁলোকে ড্ৰপ আউট হৈছে তো সেইটো অপচন দিব লাগিব ষ্টুডেন্ট এবসেন্ট সিন্স মেনি ডেজ যদি ষ্টুডেন্ট এটা বহু দিনৰ পৰা এবসেন্ট হৈছে সেইটো অপচন দিব লাগিব আদাৰ ৰিজন যদি বেলেগ কিবা অন্যান্য ৰিজন আছে আৰু লাষ্ট অপচনটো আছে এমপ্লয়মেন্ট যদি তেওঁ কিবা কামত নিয়োজিত হৈছে তেতিয়াহলে অপচনটো দিব লাগিব ইয়াৰ পিছত থাৰ্ড অপচনটো আছে ডিউ টু প্ৰগ্ৰেছন অৰ টিসি ইয়াত আপোনাক এটা বস্তু চাব যে এই অপচনটো দিয়াৰ লগে লগে এই ষ্টুডেন্টটো কোনবা এখন স্কুলত তেওঁ এতিয়াও ইম্পোৰ্ট কৰিবলৈ বাকি আছে আৰু সেইখানে এই অপচনটো দিয়া আছে কিন্তু এতিয়ালৈকে যেহেতুকে তেওঁ ইম্পোৰ্ট কৰা নাই গতিকে এই ষ্টুডেন্টটো ইয়াতে ড্ৰপবক্সতে থাকিব কিন্তু যদি সেই ষ্টুডেন্টটো ইম্পোৰ্ট কৰা নহয় পিছত আকৌ সেই ষ্টুডেন্টৰ একচুৱেল ষ্টেটাসটো দিব লাগিব যেটো এপ্লিকেবল হ'ব তো সেই অপচনটো দিয়াৰ লগে লগে ডিউ টু প্ৰগ্ৰেছন অৰ টিসি এই অপচনটো দিলে ইয়াতে ৰিমাৰ্কছত এটা অপচন আছে এক্টিভ ফৰ ইম্পোৰ্ট ষ্টেটাস নট নোন এই অপচনটো দিব তাৰ পিছত নেক্সট অপচন আছে মাইগ্ৰেটেড টু আদাৰ ৰিজন মাইগ্ৰেটেড টু আদাৰ ৰিজন তো সিলেক্ট কৰাৰ লগে লগে ইয়াতে ৰিমাৰ্কস যেটা অপচন আছে ইয়াতে আছে মাইগ্ৰেটেড টু আদাৰ ষ্টেট যদি বেলেগ ষ্টেটলৈ গুচি গৈছে ষ্টাডিং ইন আদাৰ স্কুল ইন দা সেম ব্লক যদি কোনবা এখন স্কুলৰ তেওঁ পঢ়ি আছে যেটো সেম ব্লকতে আছে কিন্তু তেওঁ গম নাপায় তেতিয়াহলে এই অপচনটো দিব পাৰিব মাইগ্ৰেটেড টু আদাৰ কান্ট্ৰি যদি বেলেগ দেশলৈ গুচি গৈছে মাইগ্ৰেটেড টু আদাৰ ব্লক অৰ ডিস্ট্ৰিক্ট যদি আদাৰ ব্লক বা ডিস্ট্ৰিক্টলৈ মাইগ্ৰেট হৈছে তেতিয়াহলে অপচনটো ইয়াত দিব পাৰিব তো লাষ্ট অপচনটো আছে মাৰ্ক ইনএক্টিভ অপচনটো সিলেক্ট কৰিলে ইয়াতে যেটো ৰিমাৰ্কস অপচন আছে ইয়াতে আছে ডিউ টু ডেথ ডুপ্লিকেট এন্ট্ৰি ৰং এন্ট্ৰি ইয়াৰে যিকোনো এটা অপচন আপোনাক সিলেক্ট কৰিব পাৰিব যদিহে মাৰ্ক ইনএক্টিভ কৰে তেতিয়াহলে ষ্টুডেন্টটো আপোনাকে এটো ইম্পোৰ্ট কৰিব যদি বিচাৰে পিছত ইন ফিউচাৰ যদি ভাবে যে এই ষ্টুডেন্টটো কিবা কাৰণত ইনএক্টিভ হৈ গল তেতিয়াহলে হেতু এক্টিভ কৰিব কাৰণে এটো ব্লক এমআইএস বা ডিস্ট্ৰিক্ট এমআইএছত আপোনালোকে যোগাযোগ কৰিব পাৰিব তো ইয়াৰে যিকোনো এটা অপচন যেতিয়া আপোনালোকে সিলেক্ট কৰিব সাব ষ্টেটাসৰ এটা অপচন আৰু তাৰ পিছত ৰিমাৰ্কছত এটা অপচন সিলেক্ট কৰিব সেই অপচনটো সিলেক্ট কৰাৰ পিছত ইয়াতে যেটো আপডেট বাটন আছে আপডেট বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো ষ্টুডেন্টৰ ষ্টেটাস ড্ৰপবক্সত যেটো ষ্টুডেন্টৰ ষ্টেটাস আছে হেতু আপডেট হৈ যাব এইখিনি মই এটা কথা কৈ দিম আপোনালোকে ইয়াত দেখিছে যেটো ষ্টুডেন্ট আছে ষ্টুডেন্টৰ এগেইনষ্টত ইয়াতে অলৰেডি এটা ষ্টেটাস অলৰেডি আছে এই ষ্টেটাসটো হৈছে ডিউ টু প্ৰগ্ৰেছন অবলিক টিসি এটো মিনিং এটোৱে যে ষ্টুডেন্টটো এতিয়াও ইম্পোৰ্ট কৰা নাই কোনবা এখন স্কুলে হয়তো ইম্পোৰ্ট কৰিবলৈ বাকি আছে সেই কাৰণে এই অপচনটো ইয়াত আহি আছে আৰু আপোনালোকে যেতিয়া ষ্টেটাসটো ইয়াতে আপডেট কৰিবলৈ যাব তেতিয়া যদি ষ্টুডেন্টটো যেটো এপ্লিকেবল হ'ব যদি ষ্টুডেন্টটো ড্ৰপ আউট হৈছে বা তেওঁ যদি ইনএক্টিভ কৰিব লাগে তেতিয়াহলে ইয়াত গৈ পেলাই যেটো এপ্লিকেবল অপচন হ'ব হেতু সিলেক্ট কৰি পেলাই ইয়াত জাস্ট আপডেট কৰি দিলে হ'ল এইখিনিতে মই আৰু এটা নতুন সংযোজন হৈছে UDISEত সেই কথাটো মই কৈ চাইছো হেতু হৈছে যেতিয়া আপোনালোকে
মেনুখন চেক কৰিব ইয়াতে আপোনালোকে দেখিছে ষ্টুডেণ্ট নেম আপডেট যেটো আগতে ব্লক লেভেল বা সৰি হেতু যেটো ডিস্ট্ৰিক্ট লেভেলতে হৈ আছে আপডেট অপচনটো ষ্টুডেণ্টৰ এটো এতিয়া কিন্তু স্কুল লেভেলতে আপডেট অপচনটো দিছে কিন্তু ইয়াতে কিছুমান কন্ডিশন আছে কন্ডিশন মানে তেওঁলোকে জাস্ট স্পেলিংৰ এটা দুটা লেটাৰ বা তেওঁলোকে ইয়াতে চেঞ্জ কৰিব পাৰিব কমপ্লিট যদি টাইটেল বা কিবা যদি চেঞ্জ কৰিব বিচাৰে তেতিয়া হলে এটো চেঞ্জ কৰিব নোৱাৰিব তো এটো লিমিটেশন আছে স্কুল লেভেলৰ ষ্টুডেণ্ট নেম আপডেটনত তো ষ্টুডেণ্ট নেম আপডেট কৰিব কাৰণে ইয়াতে ষ্টুডেণ্টৰ আপোনাৰ পেন নাম্বাৰটো ইয়াত সিলেক্ট কৰিব ষ্টুডেণ্টৰ পেন নাম্বাৰটো ইয়াত টাইপ কৰিব লাগিব টাইপ কৰি পেলাই ইয়াতে গো বাটনত ক্লিক কৰিব লাগিব এই স্ক্ৰিনত দেখিছে আপোনালোকে ইয়াতে সাপোজ এটা পেন নাম্বাৰ টাইপ কৰা হৈছে পেন নাম্বাৰটো এখন স্কুলৰ ষ্টুডেণ্টৰে পেন নাম্বাৰ হ'ব লাগিব তো পেন নাম্বাৰটো ইয়াৰ পিছত ইয়াতে গো ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টৰ ডিটেইলছ কিনে দেখিবলৈ পাব ইয়াৰ পিছত ষ্টুডেণ্টৰ যেটো নেম কাৰেকচন তেওঁলোকে কৰিব বিচাৰে তে নেমটো ইয়াতে টাইপ কৰিব লাগিব তাৰ পিছত আপডেট ৰেকৰ্ডত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টৰ যেটো স্পেলিং মিস্টেক আছে সেইখিনি ইয়াতে আপডেট হৈ যাব তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া কথা আশা কৰিছো ভিডিওটো চাই আপোনালোকে সুবিধা হ'ব আপোনালোকৰ কামখিনি কৰিবৰ কাৰণে যেটিকে ইতিমধ্যে স্কুল লেভেলতে আপোনালোকৰ ষ্টুডেণ্টৰ যেটো ষ্টেটাস ড্ৰপবক্স ষ্টুডেণ্ট ষ্টেটাস আপডেট কৰিবৰ কাৰণে এটো সুবিধা হৈছে গতিকে আপোনালোকে এইখিনি কাম যেটিকে অতি সোনকালে কৰিবলৈ নিৰ্দেশনা আছে গতিকে আপোনালোকে এইখিনি সোনকালে কৰিব আৰু ভিডিওটো চাই যদি কিছু বুজিবলৈ অসুবিধা হৈছে তেতিয়া হলে মোক কমেন্ট কৰি জনাব মই যিমান দূৰ পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু মোৰ এনেকুৱা ইনফৰমেটিভ ভিডিওসমূহ আহি থাকিব মোৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেল NKB5668 আপোনালোকে সাবস্ক্ৰাইব কৰি নাপাহিব আৰু কমেন্ট কৰি জনাব ভিডিওটো চাই কেনেকুৱা পালে আজিলৈ ইমানে জয় হিন্দ বন্দে মাতৰম